हेलो बंधुসকল আজি আমি ষ্টাৰ্ট কৰিছোঁ ব্লগটো ঘৰৰ পৰা মানে আজি ঘৰৰ পৰা যাম টাইনিৰ পৰা যাম হামগুলৈ আৰু তাৰে আপোনালোকক ভিডিঅ' দেখুৱাম যিমানটো পাৰে চেষ্টা কৰিম দেখুৱাবলৈ আৰু আমি লাহে লাহে পালোহে গৰম বজাৰ মানে 14 মাইল দি সোমাই যিটো পায় মানে তিনিআলি গৰম বজাৰ বুলি কয় গৰম বজাৰ পাই আমাৰ টাইনি বাগানখন মানে আৰু এয়াই হৈছে আমাৰ টাইনি বাগানৰ অফিচটো লেফট সাইডে আছে এটা ফৰেষ্ট কেম্প এটো আপোনালোকক দেখাবলৈ নহলে লেফট সাইডে আছে আৰু নেক্সট যদি ভিডিঅ' বনাও আপোনালোকক ভালকৈ দেখাম আৰু এতিয়া আহিছোঁ আমি সোমাই আহিছোঁ এই যিখন বাগানত মানে যিখন জেগাত ঠাইত লুট দিয়া হয় মানে জোখা হয় সেইখন জেগা সোমাই আহিব লাগিব মানে বাগান নাম্বাৰ 1 বুলি কয় বাগানৰ যেনেকৈ নম্বৰ থাকে 1 2 3 4 এনেকৈ 1 নম্বৰ বাগান যাব লাগিব আৰু এনেকৈ সোমাই আপোনাৰ একেবাৰে শেষত 1 নম্বৰ বাগানখন আছে আৰু সেইখন তালৈ গৈ আপোনালোকক দেখুৱাম কেনেকৈ বাগানত চাহপাত জোখা হয় কেনেকৈ উঠোৱা হয় কেনেকৈ বাকি পেলাই আকৌ বাস্কেটত ধোৱা হয় কেনেকৈ ঠাণ্ডা কৰা হয় মানে গৰম দিন যিহেতু গৰম দিনত পাতটো জ্বলি যায় সেইকাৰণে অলপ ঠাণ্ডা কৰি ল'বলগীয়া হয় বাকি পেলাই এই দেখুৱাম বলক আৰু কি ধুনীয়া লাগিছে চাওক পৰিৱেশটো চবফালে সেউজীয়া আৰু সেউজীয়া আৰু এই গছত যে বেগবিলাক ওলমাই থোৱা দেখিছে সিহঁতৰ যোগালীবিলাকৰ হয় যিবিলাক লেবাৰবিলাকৰ হয় সিহঁতে ভাত পানী কিবা কৰি লৈ আহে সেইবিলাক গছৰ ছাঁত মানে গছৰ ওপৰত ওলমাই থৈছে আৰু দেখিছে ইয়াতে আমাৰ পাত ঢালি থকা হৈছে যিহেতু গৰমকৈ লৈ গ'লে পাতটো জ্বলি যায় সেইকাৰণে ঠাণ্ডা কৰি আকৌ ভৰাই বাস্কেট ভৰাই আকৌ গাড়ী লোড কৰি নিয়া হয় আৰু এই দেখিছে লেবাৰবিলাকে লাগি আছে আৰু লেবাৰবিলাকৰ আপোনালোকে লেবাৰ মানে যোগালীবিলাকৰ আপোনালোকৰ দেখিছে ইমান যে কষ্ট কৰিছে কিন্তু সিহঁতৰ দৰমহাটো কিমান গম আছে নাই দিনে 250কৈ আৰু ইয়াত পূৰা ফিটিং কৰা হৈ গ'ল ভৰাই পেলাই বাস্কেটবিলাকত আৰু ইয়াত ফিটিং কৰি পেলাই কঢ়িয়াই আনি আছে আৰু এই আগত যে দেখিছে তাত ঢালি আছে মানে তাতো জুখি আছে আৰু লগালগ ঢালি পেলাই অলপ ঠাণ্ডা কৰাৰ পিছত ভৰাই পেলাই ডাইৰেক্ট ইয়ালৈ অনা হৈছে আৰু আমি চব কৰা হৈ গ'ল আৰু লাহে লাহে আমি যাব ওলাইছোঁ এই দুজন মোৰ লগৰ বুলি কৈ পাই অলপ সৰু তথাপিতো লগৰ নিচিনাই এই দুজনক লৈ লৈছোঁ যিহেতু তাত সোমাব লাগিব আৰু ইয়াৰ লাহে লাহে আমি গৈ আছোঁ গাড়ীত অকল লোড কৰাটো খোৱা নহ'লে আৰু আমি পালোহি লাহে লাহে গোগামুখত ইয়াত দেখিছে গোগামুখত এনেকুৱা ভিৰ যিহেতু পূজা বতৰ পূৰা ভিৰ পূৰা ট্ৰেফিক নানাবোৰ আধা ঘণ্টামান ৰখা হ'ল এইফালে পাত আকৌ বেছি দেৰি হ'লে জ্বলাৰ চান্স থাকে ইয়াত পূৰা ট্ৰেফিক লাহে লাহে ওলাই গৈ আছোঁ আৰু উপায় নাই আৰু ডাইৰেক্ট গৈ দেখুৱাব নহ'লে ডাইৰেক্ট আমি ফেক্টৰীত পালোঁগৈ হাবুঙৰ ফেক্টৰী যিটো বগী বুলি কয় আৰু ওচৰত নাও থানখনো আছে আমি নাও থানখন পাৰ হৈ আহিলোঁ কিন্তু আপোনালোকক দেখুওৱা নহ'লে নেক্সট ভিডিঅ'ত দেখুৱাম আজিলৈ ইমানেই ভাল পালে মোক কমেণ্ট কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু বেয়া হ'লেও জনাব আপোনালোকে ব্লগটো কেনেকুৱা পালে আৰু ধুনীয়াকৈ আপোনালোকে অলপ উৎসাহ দিব বুলি আশা ৰাখিলোঁ আৰু ইয়াত দেখিছে আমাৰ গাড়ী জোখ কৰা হ'ল মানে ৱেট